দবাপিটা বৰষুণ দি আছে, তথাপিতো মানে ডেলিভাৰী মাৰি আছোঁ, মাৰি থাকি 12টা বজালৈকে মাৰিম। টিকি এদাই হ'লো বাৰু, এতিয়া মানে কি সামৰি লাভ নাই আৰু যি কৰোঁ যিমানখিনি পাৰোঁ কৰিম আৰু যিমানখিনিলৈকে মানে সমৰ্থ হয় কৰিম। বন্ধুসকল আজি যাবলৈ ওলাইছোঁ আৰু এফালেতো হেলমেট ল'লোঁ হাতত, তাৰপিছত ৰেইনকোটটো এইফালে সৰি পৰিলে, এইটো ৰেইনকোট লৈ লৈছোঁ, তাৰপিছত জেকেটটো লৈ লৈছোঁ। এতিয়া 7টা বজা নাই, 6:30 হৈছে আৰু আধা ঘণ্টা আছে, আধা ঘণ্টাৰ পিছত যাম আৰু। গতিকে আজি ক'ত যাম দেখাম। আৰু বতৰটো মানে ডাৱৰীয়া হৈ আছে, কিন্তু বৰষুণ দিয়া নাই। চাই লওঁ আজি কি হয় আৰু, যদি বৰষুণ দিয়ে হ'লেও আজি মাৰিম আৰু ঘৰ মানে ৰুমলৈ উভতি নাহোঁ আৰু। গতিকে ক'ত যাম দেখাম আজি, আৰু কি কৰিম চব দেখাই থাকিম। গতিকে চাই দিয়ক ভিডিঅ'টো শেষলৈকে, আৰু প্লিজ লাইক কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব লগতে। গতিকে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। অৰ্ডাৰ দিছে, এটা ৰৌ মাছ অৰ্ডাৰ কৰিছে, ৰৌ মাছ, ইয়াত ৰৌ মাছ আছে, অলপ 20 টকা দিছে, ডেলিভাৰী চাৰ্জ 20 টকা দিছে। মই হাঁহি যাব, মই মানে কি ভাবিছিলোঁ এইটো একচেপ্ট নকৰোঁ নেকি বুলি ভাবিছিলোঁ, কিন্তু একচেপ্ট কৰিলোঁ আৰু প্ৰথম অৰ্ডাৰ যে এইটো ৰৌ মাছ হয়, 20 টকা দিছে। দেখিছেনে বাৰু ডেলিভাৰী চাৰ্জ কি জমনিয়ে, 20 টকা আজিকালি বাৰু কিবা ডেলিভাৰী কৰে নাই বাৰু ক'ৰবাত, বেছি দূৰ দিবলগীয়া হোৱা নাই বাৰু, 700 মিটাৰ মানে জোপা লৈছোঁ, তাৰপৰা 700 মিটাৰ হয়, তথাপিতো মানে কি ৰৌ মাছটো অৰ্ডাৰ দিছে, এইটো 20 টকা দিছে ডেলিভাৰী চাৰ্জ। এতিয়া তাকে দি থৈ আহোঁগৈ, তাৰপিছত আৰু যদি 20 টকা দিয়ে আৰু নামাৰোঁ আৰু, যদি 20 টকা আৰু দিয়ে দি থৈ আহোঁগৈ। মাছটো আহি আছে দিবলৈ। अन्ना लिफ्ट किधर है? अन्ना लिफ्ट किधर है? ये डिलीवरी है। हाँ हाँ एंट्री कीजिए, एंट्री ये फोन है, एंट्री करो, मैं कर देता हूँ। करो नाम दो। 4th फ्लोर में रूम नंबर नहीं बोला, रूम नंबर नहीं बोला, नहीं बोलो तो क्या किसको जाके देते फोर्थ फ्लोर? एक सेकंड में देख, 408 रूम नहीं बोलो तो किसको जाके देते फोर्थ फ्लोर में बोलो। मैं फोन करता ना आगे। ठीक है ना, फूड लिखो यहाँ, साइन करो। नहीं मैं चिकन लेके आया ना, चिकन है रो माছ। हाँ हाँ আহি আছোঁ দিবলৈ, 4th ফ্লোৰ যাব লাগিব, এতিয়া লিফ্টটো হ'ব দিছে আৰু। মই মানে 6:57 মানে কোনফালে আছে এতিয়া, সেইফালে নে সেইফালে? এতিয়া হ'ব 408 কলিংটো বজাই দিলোঁ, কলিংটো, তাৰপিছত আহি ওলাই আহিব। ऑर्डर है এই গণেশ পূজা হৈ আছে, মানে বিসৰ্জন দিব যাব, ডাঙৰ গণেশ হয়, ভাল লাগিলে মনটো। বৰষুণ এৰিলে বাৰু, এতিয়া বৰ্তমান মানে কাপোৰ খোপা ধৰক তেতিয়া আছে, আকৌ এটা অৰ্ডাৰ দিলে, এতিয়া 140 টকা দিছে, যাব লাগে 10 কিলোমিটাৰ, তাকে দি থৈ আহোঁগৈ। এতিয়া মই ক'ত সোমাইছোঁ নিজে নাজানো, মানে বৰষুণ তিতি এৰাই মানে পেঞ্চন চব তিতি এদাই হ'ল, এয়া পেঞ্চন চব তিতিলে, বৰষুণ তিতি এদাই, এতিয়া ক'ত সোমাইছোঁ নিজে নাজানো। এফালে মানে ৰাস্তা মানে ৰাস্তা একেবাৰে কেঁচা ৰাস্তা, দেখিছেনে কেনেকুৱা ৰাস্তা, মানে ভগা চিগা ৰাস্তা, গাড়ী চলাবলৈ অসুবিধা। তাৰপিছত এইফালে আছে এখন পাহাৰ এটা আছে, মানে এইফালে হাবি আছে, জংঘল, ক'ত সোমাইছে মই নিজে নাজানো। এতিয়া মানে ক'ত আনি সোমালে আজি, ওচৰতে মানে গোলকুণ্ডা বুলি কোৱা এটা মানে হেৰি এটা আছে, মানে আগৰ দিনৰ মানে আগৰ ৰজাৰ দিনৰ মানে এটা তাজ মানে হেৰি এটা আছে, মানে এইটো গোলকুণ্ডা বুলি কয়, তাত আছোঁ বৰ্তমান। মোৰ বেছি দূৰ নহয় বাৰু, মই সেইপিনে আহিছোঁ, আহোঁতে মানে ভিডিঅ' কৰিবলৈ নহ'লে, মানে বৰষুণ দি আছিলে, গতিকে মোবাইলটো উলিয়াব নোৱাৰি, ভিডিঅ' কৰিবলৈ নহ'লে আৰু। এতিয়া আকৌ যাব লাগিব নিজৰ জেগাত, ইয়াৰ পৰা
ইয়াত সোমাই দিলে আজি আনি পেলাই হাবিত সোমাই দিলে এইফালে চক চাই লওক এবাৰ ৰাস্তা কেনেকুৱা চাই লওক ইয়াতো এয়া পূজা চলি আছে চব কি সুন্দৰ গেটখন বনাইছে চব কি মজা লাগিছে দেখি কি সুন্দৰ হয় গেটখন ইয়াত সোমাই যাম এতিয়া ভিতৰত ভাল লাগে এনেকৈ মানে লাইট চাইট জ্বলি থাকিলে মানে ভাল লাগে কিবা এটা মনটো ভাল লাগে আৰু তাতে গণেশ পূজা চলি আছে যে মজা লাগে চব কি ধুনীয়া সুন্দৰ আৰু গাঁওখন কি সুন্দৰ গাঁও এইখনতো ইয়াত পূজা চলি আছে ইয়াত জয় গণপতি বাপা কৈ থাকো কৃষ্ণক চিন্তে অৰ্ডাৰ আকৌ দুটা পালাই দিলে আজি বেয়া দৌৰাই ফুৰিছে মোক ক'বলৈ বাকী নাই মানে ইমান দৌৰাইছে আজি বৰষুণ এৰিলে বাৰু বতৰে মুকলি কৰিলে টেনশ্যন নাই খালি কাপোৰ কাল দি আছে সেইকাৰণে মানে গেলেপা লাগি আছে আৰু ভৰি হাতকেইটা খজুৱাইছে ভৰিকেইটা এইকণতে নৈ এখন আছে মানে সেইখনে নৈ এখন আছে চব ধুনীয়া লোকেশ্যন এটা আছে মানে এইখনত তাতে এই কাষত মানে হেৰি কৰি আছে গণেশ বিসৰ্জন কৰি আছে মানে এইকণে সুন্দৰ দলং এখন আছে মানে ধুনীয়া লাগে জেগাখন ভাল লাগে মানে দিনত ভাল লাগে ৰাতি ধৰিব নোৱাৰিবা পটককৈ দিনত ভাল লাগে এইখন নৈখন আছে ধুনীয়া সুন্দৰ তলেদি নৈখন বৈ গৈছে আৰু ওচৰত ধুনীয়া দলং এখন আছে ওপৰত ভাল লাগে মানে লোকেশ্যনটো মজা লাগে দেখি চাই লওক এবাৰ এইপিনে গোলকুণ্ডা সোমাই গোলকুণ্ডা বুলি কয় জেগাখনৰ নাম এইটো গোলকুণ্ডা সোমাইছোঁ এইপিনে ইয়াতে টেনাম ফিল্মখন শ্বুটিং কৰিছিলে মানে টেনাম ফিল্মখন গোটেইখন নহয় মানে চলমান খান যেতিয়া মানে তাৰ কিবা এটা হৈছিলে যে বেমাৰ এটা হৈছিলে কিবা মেণ্টেল কিবা হেৰাছমেণ্ট হৈছিলে তেতিয়া মানে তাক চিকিৎসা কৰিছিলে যে ইয়াতে কৰিছিলে এইটো কিলাটোতে মানে এইপিনে সোমাই আৰু ইয়াতে আছে মানে সোমাইছোঁ আৰু গোলকুণ্ডা এইখন দেখিছে কিমান ডাঙৰ ৱাল হয় আগৰ দিনৰ ৰজাই বনোৱা ৱাল এখন অকল শিলৰে ৱাল হয় এখন In 200 meters, turn left onto Bada Bazaar Road, Port Road. এখন প্ৰকাণ্ড ৱাল ইয়াত মানে আগত মানে ৰজাবিলাকে মানে কোনো শত্ৰু সৈন্য যাতে সোমাব পাৰে তাৰ কাৰণে বৃহৎ ব্যৱস্থা কৰি ৰাখিছিল মানে তেওঁলোকে আগৰ দিনত এতিয়া নোৱাৰে বাৰু এইবিলাক বনাব চব শিলৰ হয় এইটো আৰু মেইন বস্তুটো এইটো হয় ইয়াত মানে এইটোৱে কিলাটো গোলকুণ্ডা কিলা বুলি কয় এইটো ইয়াত বন্ধ সোমাবলৈ নিদিয়ে এতিয়া সময় হৈছে 2:10 আৰু মই এইটো লাষ্ট অৰ্ডাৰ দিলোঁ তাৰপিছত আৰু অৰ্ডাৰ নামাৰোঁ আৰু মানে গাটো খজুৱাইছে মানে পানী তিতা কাপোৰ পিন্ধি আছোঁ যে গাটো খজুৱাইছে গতিকে আৰু অৰ্ডাৰ নামাৰোঁ এতিয়া লাষ্ট অৰ্ডাৰ ডিউটি অফ কৰি দিলোঁ আৰু আজিৰ কালেকশ্যনটো হ'ল প্ৰায় 1100মান টকা মাৰিলোঁ আৰু 3টামান বজালৈকে মৰাহেঁতেন 1200-1300মান হ'লগৈহেঁতেন কিন্তু আৰু নামাৰোঁ মানে ইমানতে সামৰিলোঁ আৰু আজি বজাৰ
এতিয়া ৰুমত যাম, ভাত এসোপা খাম, খাই অকণমান কাম এটা আছে কৰিম, ভিডিঅ'টো অকণমান এডিটিং কৰিম। তাৰপিছত আৰু কিমান সময় হয় শুওঁতে নাজানো আৰু। আজিলৈ চুইগি বাই বাই। এতিয়া ৰুমলৈ গৈ আছোঁ বৰ্তমান। হেল্ল' ফ্ৰেণ্ডছ, 2টা বাজিলে, 2:30 বাজিলে, যেনে তেনে ৰুম পালোহি। আজি বহুত কষ্ট হ'ল মানে, একদম বহুত ভাগৰ লাগিছে। তাতে গোটেই কাপোৰ খোপা তিতা। এতিয়া ভাগিটা খাই শুই দিম আৰু। গতিকে ভিডিঅ'টো ইমানেই আছিলে। যদি ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে আজিলৈ সামৰিছোঁ আৰু বাই বাই। বহুত ভাগৰ লাগিছে মানে, একদম বিৰাট ভোক লাগিছে, বহুত ভাগৰ লাগিছে। আজি বহুত কষ্ট হ'ল অলপ। গতিকে আজিলৈ সামৰিছোঁ আৰু লগ পাম এটা বেলেগ ভিডিঅ'ত। আজিলৈ বাই বাই, বাই বাই, বাই বাই।